ইউটিউব চেনেল জাৰ্নি উইথ অৰূপৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা যাই আছোঁ, এটা খুব স্পেচিয়েল জেগা, স্পেচিয়েল ঠাই। আপোনালোকে গৈছে চাগে, কিন্তু 2023 বুলি নকওঁ, আজি 4 বছৰমান হ'ল মই এতিয়ালৈকে ক'তো পিকনিকত যোৱা নাছিলোঁ। আজি 4 বছৰৰ মূৰত আজি ফাৰ্ষ্ট টাইম পিকনিকত যাই আছোঁ লগৰবোৰৰ লগত। খুবেই ভাল লাগিছে, খুব এনজয় কৰিছোঁ এতিয়ালৈকে। বৰ্তমান জাষ্ট আৰম্ভ কৰিছোঁ জাৰ্নিটো, শেষ কৰিম। চাই থাকক ভিডিঅ'টো ভালকৈ, একদম মজা লাগিব। মজা যাবই তাৰমানে নাকি? আৰম্ভ কৰোঁতে জয় গৌৰী। লাগে না কিবা তো গাইজ এতিয়া সূৰ্য লাহে লাহে ওলাইছে আৰু তামান কুঁৱলী, একদম একো দেখা নাপায়। মেইন কথাটো হৈছে তামান হাল্লা, একো শুনাও নাপায় বাছৰ ভিতৰৰ পৰা। পূৰা ঠাণ্ডাৰ কাৰণে পূৰা লক কৰি থৈ দিয়া আছে গ্লাছ চাছ। এতিয়া আৰু মই শুওঁ আৰু পূৰা নাইটটো খোৱা নাই, এতিয়া পূৰা শুই দিম, পূৰা ডাইৰেক্ট বগাব। আৰু ফাইনেলি আমি এতিয়া এয়া বগামাটিত সোমালোঁ। এয়া বগামাটি পিকনিক স্পট বুলি লিখা আছে, ধুনীয়া একদম আল্টিমেট প্লেচ, একদম ধুনীয়া একদম যাই ভিতৰত চাওঁ, লগ পাওঁ আপোনালোকক। চাই থাকিব ভিডিঅ'টো। পাৰফেক্ট প্লেচ, পাৰফেক্ট প্লেচ। যা এবাৰ চাই দিয়া, ধুনীয়া জেগা একদম। মনোভাৱ কি? মনোভাৱ একদম ভাল লাগিছে চাই কিনে। ধুনীয়া জেগা ন? মাজত আছোঁ আজি। পিছে বহুত দূৰতহে কৰিলাক ন? বহুত দূৰত এই জেগাটা। আজি কি বহুত ইমান মানুহ হৈছে যে? ব্ৰেড, কল ক'ত? কমলা কমলা নাই। আৰু এইফালে পূৰা দাদাহঁতে এয়া চব্জি পূৰা কাটি আছে, একদম পূৰা গেংটো একদম নাচিবৰ কাৰণে পূৰা ৰেডি। আমাৰ ব্ৰেড চেট পূৰা ৰেডি কৰিছে, ৰাতিপুৱাৰ আহাৰখিনি খোৱাৰ কাৰণে পূৰা যোগাৰ কৰিছে। দাদাহঁতে চব্জি কাটি আছে ধুনীয়াকৈ। এয়া জুই পূৰা জ্বলি আছে, কেমেৰামেন কেমেৰা কৰি আছে মস্তি একদম। এতিয়া জুই জ্বলি গ'ল, খাবা আৰু এতিয়া পূৰা মজা আৰু পূৰা এনজয়। এতিয়া এয়া দাদাহঁতে ধুনীয়াকৈ চব্জি কাটি আলু চালু কাটি ৰেডি কৰিছে। হৰেক ৰকমৰ মাংস আছে, 3-4টা টান টাইপৰ একদম পূৰা মাংস। পূৰা এনজয় কৰিম আৰু পূৰা আপোনালোকে চাই থাকক। এয়া আহি গ'ল আমাৰ আমিৰ আলি, পূৰা টেণ্টৰ কাপোৰখিনি কাপোৰ চাপোৰ চব লৈ আহিছে। মজা 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 আমিৰ। কি বুলিছ কি গিলাচত দাদা শুনাই নেকি? একো দিছিলি নাই বস্তুবিলাকৰ? চব যোনী য'তে পাইছে তাতে বহি গৈছে। আৰু এইয়ে শেষ নহয়, আৰু আছেতো, এইটোৱে শেষ নহয় তোন, আৰু আছে। এই যোনী জিংকে পাইছে সিংকে বহিছে মানে, আৰু খাবা লাগে আৰু মানে মতলব নাই আৰু মানে। পুৱাৰ আধাৰ খাই আছ নেকি দেখোন? কেনেকৈ ধৰিছ দেখোন? মোৰতো নাখবাৰবা। দাদা আপোনাৰ খাইছি না নাই? খাইছি না শুনাই? এনেকৈ নহ'ব, আগতে খাই লওক তাৰপিছত কৰিব, নহ'লে মাৰা যাব চান্স। ক'ত যাম আমি?
এটা আছে ওপৰত থিয়া দি আছে তাতে বহি থাকাটোৱে ওপৰত থিয়া দি আছে এই বহি থাকাটোৱে থিয়া দি আছে ওপৰত আমি এতিয়া চিৰি বগাই বগাই চিৰি বগাই বগাই পাহাৰ বগাই বগাই ওপৰত যাই আছো ককা কি কৈছে ভাল না দিয়ক মজা বে মজা ঐ বেঞ্চু উঠা নেকি দাদা কিমান টকা আপদান 300 নেকি হেপী জাৰ্ণি আহিলোঁ যে আমি অশেষ অতিক্ৰমৰ পিছত আমি আমাৰ গন্তব্যস্থান পাইছোঁ স্থান পাই গ'লোঁ অ' বাপৰে বাপ ভৰিৰ বিষে গৈছে বে টানিব পৰা নাই মজা কি খবৰ হে অলপ লগৰ লগত আহিছোঁ হে মজা ব্লগ বনাইছে এনে আৰু সৰু সুৰাকে আমি আছোঁ কেইটামানকে হে ক'লোঁ পিছে বহুত দিনৰ মূৰত কিবা কালো কৰিছ মই এই লগৰবিলাক লৈ এনেকৈ উঠি জাগা কিন্তু একদম পুৰা আল্টিমেট বঢ়িয়া বঢ়িয়া জাগা একদম আল্টিমেট প্লেচ কৈ আছো মজা বে হৰি যাওঁ নেকি ইফালে অকণ এখনিতে বঢ়িয়া হ'ব এইফালে দি হৰি নৰে এই পৰি যাব নালগে হৰি নামি পেলাই এইফালে তাকে যাওঁ নেকি হয় না এইফালে দি এই একো নাই এইফালে শিলে দি যাব পাৰিম ব'লা হা মানুহ কিন্তু বহুত হৈছে কিন্তু ন বহুত মানুহ হৈছে আৰু মানে আস্তে আস্তে গৰম পৰবাৰ পৰ হৈছে ন এতিয়া বিহুটো গেলিতো আৰু একো লাভ নাই ন আস্তে আস্তে হ'বই আৰু শেষ মানুহবিলাক আস্তে আস্তে এতিয়া আহিভাই উঠিছে ন সেইফালে চব ভূটান এইটো সীমা নেকি
হাল্লাৰ কাৰণে একোৱে শুনা নাপায় কি কৈ আছোঁ কি কোৱা নাই আপোনালোকে একো শুনা পোৱা নাই পানীত ধাত দেখছে ইমান ধুনীয়া মজা মজাখিনি শিক্ষামূলক ভ্ৰমণৰ কাৰণে একদম আনচিকিয়ৰ ইয়াতে যদি কোনোবা সৰু বাচ্চাক লৈ আহে ন মিছা কথা সি আৰু ভাল হৈ নাযায় আৰু কিবা এটা শিকি যাব আৰু খা নেকি পাঠাৰ মাংস খাবা আৰু বেয়া টেষ্ট হ'ব একদম মজা মছলা কমকৈ দিব তো ব্ৰইলাৰ আৰু কিবা আছে না এই কি গাহৰি এই মাংস চোন কিমান খাবা বৰ এনজয় কৰিছে বাইদেউহঁতে বৰ এনজয় কৰিছে কেনে আহিছে নাচি দিয়ক এটা টপ ক্লাছ এই আৰু আহিছে কেনে আহিছে এরকম হ্যাঁ মজা মানে একদম খাইছ কি এটা মাছ না মাংস মাংস আছে না শেষে আহিছে দেখোন কেনে গগৈ ভাল লাগিছে না বঢ়িয়া মোৰো ভাল লাগিছে মই লাষ্টত অলপ বেয়া লাগিল চলাটো ধুব লগা কৰিলা অসুবিধা পাইছা যদি নিচাধাৰী আদমি কি আকলা আকলি যি কাৰণটো আকৌ নাহ বাকী নাই নাহকে ভাল লাগছি না মজা এটা লাগছি মজা কেনে লাগিল তোমাৰ মজা লাগছে এতিয়া ঘৰত যাওঁ বস্তু কৰাই আছো গাড়ীত লাগি এতিয়া যাব লাগে ন এতিয়া যাব লাগে আমি একলা ব্লগ বনাইছে আমাক যে আকৌ কোৱা নাই এটাক লাগি এতিয়া এটা সাক্ষাৎকাৰ নহ'ল আমাৰ কেনে পালে আমাৰ লগত আহি কেনে লাগছে আপোনাৰ মতামত কি বেয়া লাগে মোৰ ভালে লাগিছে আপোনাৰ বা আপুনি বা কেনে পালে মইতো খুব ভাল পাইছোঁ একদম মইতো আনন্দিত হৈছোঁ মই নেক্সট টাইম আৰু আহিম নেক্সট টাইম আচ্ছা বাৰু ঠিক আছে আমি অকণমান বস্তুখিনি ডিচিপ্লিন কৰি লওঁ বঢ়িয়া দেখা যাব আমি কথা পিছত হৈ আছোঁ বঢ়িয়া মজা ব্লগটো ইয়াতে খতম কৰিম ধুনীয়াকৈ বেছি দীঘলীয়া নকৰোঁ ইমান হাল্লাৰ মাজত কথা কোৱা মানে কোনো একো শুনাই নাপায় যিহেতু কথা কৈ লাভ নাই এনেই দিম আৰু চাব আপোনালোকে ভিডিঅ'টো খুবেই ভাল লাগিব লাইক কমেণ্ট কৰি দিলে হ'ল ছাবস্ক্ৰাইবটো কৰিলে হ'ল নতুন চেনেল বেছি গ্ৰ' হোৱা নাই